বন্ধুসকল ৰৈ ৰৈ বিনালে চিনেমাখন আপুনি এতিয়া ইউটিউবতে বিনামূলীয়াকৈ চাব পাৰিব। হয় বন্ধুসকল, ঠিকেই শুনিছে, জুবিনদাৰ ৰৈ ৰৈ বিনালে চিনেমাখন আপোনালোকে এতিয়া ইউটিউবতে চাব পাৰিব। ইতিমধ্যে ৰৈ ৰৈ বিনালে চিনেমাখন ইউটিউবত আপলোড দিয়া হৈছে। ইউটিউবত আপুনি সম্পূৰ্ণ বিনামূলীয়াকৈ ৰৈ ৰৈ বিনালে চিনেমাখন উপভোগ কৰিব পাৰিব। যিহেতু ইতিমধ্যে চিনেমা হলত ভৰি দিবলৈ জেগা নোহোৱা হৈ পৰিছে, অসমৰ প্ৰত্যেকজন অনুৰাগীয়ে জুবিনদাৰ শেষৰ চিনেমাখন চাবৰ কাৰণে আগ্ৰহেৰে ৰৈ আছে। বহুতে টিকেট ক্ৰয় কৰিম বুলি ভাবি আজিলৈকে কিন্তু টিকেট ক্ৰয় কৰিব পৰা নাই। বহুতৰে সৌভাগ্য হোৱা নাই সেই চিনেমাখন চাবৰ কাৰণে টিকট তেওঁলোকে ক্ৰয় কৰিব পৰা নাই। বন্ধুসকল, ভাল খবৰ এইটোৱে যে এতিয়া আপুনি ইউটিউবত গৈ ৰৈ ৰৈ বিনালে চিনেমাখন সম্পূৰ্ণকৈ চাব পাৰিব। আৰু ক'ত কেনেকৈ চাব পাৰিব মই আপোনালোকক এই ভিডিঅ'টোৰ শেষত জনাম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। জুবিন গাৰ্গৰ যিহেতু সপোনৰ ছবি ৰৈ ৰৈ বিনালে, আগৰ যিসমূহ জুবিন গাৰ্গৰ ছবি ৰিলিজ হৈছিল, জুবিন গাৰ্গে নিজে কলেজত গৈ তেওঁৰ চিনেমাখন প্ৰমোচন কৰিছিল, ৰাইজক আহ্বান জনাইছিল চাবৰ কাৰণে চিনেমাখন। কিন্তু এইবাৰ এই চিনেমাখনত কোনো ধৰণৰ প্ৰমোচন নকৰাকৈ জুবিনৰ অনুৰাগীবোৰে জুবিনৰ শেষৰ চিনেমাখন চাবৰ কাৰণে হেতা ওপৰা লগাইছে চিনেমা হলত। যিহেতু বন্ধুসকল জুবিন গাৰ্গৰ শেষ চিনেমা, জুবিন গাৰ্গৰ শেষ অভিনয়, যিহেতু জুবিন গাৰ্গৰ আৰু কোনো নতুন গানৰ সৃষ্টি নহয়, নতুন চিনেমাৰ সৃষ্টি নহয়, নতুন অভিনয়ৰ সৃষ্টি নহয়, গতিকে জুবিন গাৰ্গৰ শেষৰ সৃষ্টিক এবাৰ চাবৰ কাৰণে সকলোৱে হেতা ওপৰা লগাইছে চিনেমা হলত। আৰু চিনেমা হলৰ পৰা ওলাই অহা প্ৰত্যেকজন ব্যক্তিৰ চকুত চকু পানী। সকলোৱে চিনেমা হলৰ পৰা ওলাই আহি চকুলো টুকিলে। তেওঁলোকে উপলব্ধ কৰিছে যে জুবিন গাৰ্গে আমাৰ মাজত কাইতভাৱে নাথাকিলেও আৰু দ্বিতীয়বাৰলৈ জুবিন গাৰ্গে এনেকুৱা ছবি নিৰ্মাণ নকৰে, জুবিন গাৰ্গৰ সেই সুৰৰ কণ্ঠ আমি দ্বিতীয়বাৰলৈ শুনিবলৈ নাপাম। সেই কথা ভাবিয়ে জুবিন গাৰ্গৰ অনুৰাগীবোৰে আৱেগিক হৈ পৰিছে। আৰু এইখিনি সময়ত যিসকলে টিকেট ক্ৰয় কৰিব পৰা নাই, বহুতে চেষ্টা কৰিছে, চেষ্টা কৰিও টিকেট ক্ৰয় কৰিব পৰা নাই, তেওঁলোকে কেনেকৈ এই জুবিন গাৰ্গৰ চিনেমাখন চাব পাৰিব জানেনে? বাৰে বাৰে ৰৈ ৰৈ বিনালে চিনেমাখনত জড়িত হৈ থকা সকলো কলা কুশলে আহ্বান জনাইছে, অসমৰ প্ৰত্যেকজন জুবিন অনুৰাগীয়ে আহ্বান জনাইছে, যিসকলে চিনেমা হলত যায় তেওঁলোকে কেতিয়াও হলত গৈ ৰেকৰ্ডিং নকৰিব, পাইৰেচি বিৰুদ্ধে উলংঘ নকৰিব। জুবিন গাৰ্গে আগতেও কৈ আহিছে পাইৰেচি নকৰিব। পাইৰেচি কৰাটো কিমান ভয়ংকৰ, অসমীয়া সাংস্কৃতিকখনক কিমান দুৰ্বল কৰি পেলাই পাইৰেচিয়ে কিদৰে সাংস্কৃতিক জগতখন মাৰি পেলাই কষ্টবোৰ শেষ কৰি দিয়ে, সেই কথাখিনি জুবিন গাৰ্গে বাচি থাকোঁতে বাৰে বাৰে কৈ গৈছিল। সেইখিনিৰ ওপৰত বাৰে বাৰে তেওঁ প্ৰতিবাদ কৰিছিল। কিন্তু এনে কিছু অন্ধ ভক্ত আছে, এনে কিছু মিছা জুবিন অনুৰাগী আছে, যিসকলে জুবিন গাৰ্গৰ চিনেমাখন চাবলৈ গৈছে, গৈ হল ৰেকৰ্ড কৰি ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিছে, সামাজিক মাধ্যমত ভাইৰেল কৰি দিছে। অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে যিসকলে এই ভিডিঅ'বোৰ দেখা পাই আছে তেওঁলোকে ৰিপৰ্ট মাৰা আৰম্ভ কৰি দি আছে। বহুত ক্লিপ ইতিমধ্যে ভাইৰেল হৈ গৈছে চিনেমাখনৰ, যিটো সম্পূৰ্ণৰূপে কিন্তু আইন বিৰোধী এটা কাম। গতিকে আপোনালোকে যদি এনেকুৱা দেখা পায়, এনেকুৱা যিসকলে কৰি আছে তেনেবোৰ চেনেল যদি আপোনালোকে দেখা পায়, সেই লিংকত ক্লিক কৰি চিনেমাখন কেতিয়াও নাচাব। বন্ধুসকল, মই আপোনালোকক এটাই অনুৰোধ কৰোঁ, জুবিনদাৰ শেষৰ চিনেমা ৰৈ ৰৈ বিনালে চিনেমাখন হলত গৈ উপভোগ কৰক। আৰু মই সকলোকে এটাই অনুৰোধ কৰিছোঁ, ৰৈ ৰৈ বিনালে চিনেমাখন চাব গৈ হল ৰেকৰ্ডিং কৰি ছ'চিয়েল মিডিয়াত আপলোড নকৰিব, কাৰণ জুবিনদাই বহু কষ্টৰে চিনেমাখন বনাইছে। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব, আৰু লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ। নভবা কথাও হঠাতে হয় চাগে, পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক। বুজি পোৱাৰ আগতে ৰৈ ৰৈ বিনালে নিশাই